গুড মৰ্ণিং সকলোকে। আজি যাব ওলাইছোঁ মন্দিৰলৈ, অলপ মন্দিৰ যাই আহোঁ। তো আজি মাঘৰ 1 তাৰিখ, সকলোকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো হেলমেট চেলমেট লৈ লৈছোঁ আৰু এতিয়া যাম মন্দিৰ। তো আপোনালোকক কৈ আছোঁ ঠাইডোখৰ ক'ত আছে, তো কি মন্দিৰত যাম। তো আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। আৰু এতিয়া আমি যাই আছোঁ মা আৰু মই। তো দেখিছে কিমান গাড়ী চাড়ী হৈছে, কম হৈছে অলপমান, আৰু বহুত ঠাণ্ডাও পৰি আছে। তো মা আৰু মই এনেকুৱাকৈ যাই আছোঁ। তো গাড়ী চলাই ভিডিঅ' বনাব মই মানে অলপ ভাল নাপাওঁ, আৰু ধৰক বহুত ৰিক্সি হয় এনেকুৱা গাড়ী চলাই মোবাইল লৈ যাই থাকিলে। তো আহি পালোঁ মন্দিৰ ফাইনেলি। তো এইটো মন্দিৰ আছে আদাবাৰী বাঘেশ্বৰী মন্দিৰ বুলি কয়। তো আপোনালোক মই এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ। তো দেখিছে কি ধুনীয়া পৰিৱেশ ৰাতিপুৱা, আৰু মানুহবিলাক আহিছে ধুনীয়াকৈ আজি দৰ্শন কৰিবলৈ। তো দেখিছে কিমান মানুহ আছে ইয়াত। তো বহুত মানুহ হয় এনেও, আৰু আজি বিহু বুলি ধুনীয়া মানুহ হয়। তো আপোনালোক অলপ নামটো দেখাই দিছোঁ ধুনীয়াকৈ। তো ইয়াত লিখা আছে নামটো, তো চাই লওক। তো এতিয়া আমাৰ হৈ গ'ল পূজা চূজা কৰা, আৰু ঠগী এখন আগবঢ়াইছিলোঁ ভগৱানৰ ওচৰত। তো হৈ গ'ল এতিয়া। আমি এতিয়া যাওঁ ঘৰলৈ। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনে বোলে জনাব। তো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। কমেণ্টত কেনে হৈছে জনাব, ভিডিঅ'টো ভাল হৈছে নে নাই। আৰু যোনে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।